নমস্কাৰ, সুপ্ৰভাত মোৰ বন্ধু বান্ধৱীসকল। সৰু সৰু কথা মোৰ চেনেলটোলৈ মই আকৌ আজি আপোনালোকক স্বাগতম জনালোঁ। আপোনালোক ভালে আছে আৰু ময়ো ভালে আছোঁ। মোৰ সৰু সৰু কথা মোৰ চেনেলটোত মই আজি ক'ব খুজিছোঁ এটা চৰাই বিষয়ে, যিটো চৰায়ে পিছফালেও উৰিব পাৰে। সাধাৰণতে চৰাইবোৰেতো পাখি মাৰি মাৰি আগলৈ যায়, কিন্তু যিটো চৰাইৰ কথা মই ক'ব খুজিছোঁ সেই চৰাইটো পাখি মাৰি মাৰি পিছলৈও আহিব পাৰে। সেই চৰাইটো পোৱা যায় কিউবাত। কিউবা এখন দেশ, কিউবাত পোৱা যায় আৰু সেই চৰাইটোৰ নাম হৈছে হামিংবাৰ্ড। হামিংবাৰ্ড চৰাইটো এটা পৃথিৱীৰ ভিতৰতে বিশ্বৰ ভিতৰতে সৰু চৰাই আৰু সেই চৰাইটোৰ দৈৰ্ঘ্য হৈছে ঠোঁটৰ পৰা নেজলৈকে, শেষ পাখিটোলৈকে মাত্ৰ 5 চেণ্টিমিটাৰ। আৰু এই চৰাইটো ইমানেই সৰু যে তাৰ যেতিয়া আমি 75টা চৰাই যেতিয়া আমি একেলগে ধৰি পেলাই ওজন কৰিম, তেতিয়া তাৰ ওজন হ'ব মাত্ৰ 100 গ্ৰাম। ধন্যবাদ।